ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি আজি আলোচনা কৰোঁ উদ্ভিদৰ কৃত্ৰিম অযৌন প্ৰজননৰ বিষয়ে। তো আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ উদ্ভিদৰ কৃত্ৰিম অযৌন প্ৰজনন। উদ্ভিদৰ কৃত্ৰিম অযৌন প্ৰজননত কি হয় যে মানুহে জড়িত হৈ থাকে, অৰ্থাৎ মানুহে উদ্ভিদৰ বিভিন্ন অংগৰ পৰা কি কৰে নতুন এটা উদ্ভিদৰ সৃষ্টি কৰিব পাৰে। গতিকে সেইকাৰণে ইয়াক কৃত্ৰিম অযৌন প্ৰজনন বুলি কোৱা হয়। গতিকে উদ্ভিদৰ কৃত্ৰিম অযৌন প্ৰজনন পদ্ধতিসমূহ হ'ল যেনেকুৱা কলম, জোড়া কলম, জোড়া কলম, তাৰপিছত জাপা কলম, তাৰপিছত শাখা কলম, আৰু এটা যেনেকে আমি যাক কব মাইক্ৰ প্ৰপাগেশ্যন বা আমি যাক টিস্যু কালচাৰ বা আমি কলাকৰ্ষণ বুলি ক'ব পাৰোঁ। গতিকে এইকেইটা পদ্ধতিৰ জৰিয়তে কি হয় উদ্ভিদত কৃত্ৰিম অযৌন প্ৰজনন কৰিব পৰা যায়। এতিয়া আমি আহাচোন আমি এটা এটাকে আলোচনা কৰোঁ কৃত্ৰিম অযৌন প্ৰজননসমূহৰ পদ্ধতিসমূহৰ বিষয়ে। গতিকে প্ৰথম হৈছে কি কলম। যে কিছুমান তোমালোক নিশ্চয় জানা যে কিছুমান গছ আছে, কিছুমান উদ্ভিদ আছে, আমি যদি ডালটো কাটি লৈ কোনোবা ঠাই ৰুই দিওঁ, অৰ্থাৎ তাৰ পৰা নতুন এটা উদ্ভিদৰ সৃষ্টি হ'ব পাৰে। যেনেকুৱা উদাহৰণস্বৰূপে জবা, গোলাপ ফুল। আমি যদি গোলাপ ফুলটোৰ কথা ধৰোঁ, গোলাপ ফুলৰ কি হয় যিকোনো এটা ডাল, যিকোনো এটা ধৰি লোৱা এইটো এটা গছ, গোলাপ ফুলৰ গছ, আমি যদি এই গছজোপাৰ পৰা যিকোনো এটা ঠাল আমি কি কৰোঁ কাটি আনি বেলেগ এঠাইত ৰুই দিওঁ, তাৰ পৰা কি হয় নতুন এজোপা উদ্ভিদৰ সৃষ্টি হয়। ইয়াকে আমি কি বুলি কওঁ কলম বুলি ক'ব পাৰোঁ। কলম দিয়া কিছুমান উদ্ভিদৰ উদাহৰণ হৈছে গোলাপ, জবা ইত্যাদি। তাৰপিছত আমি নেক্সট কৃত্ৰিম অযৌন প্ৰজনন লৈ আগবাঢ়িছোঁ। এয়া হৈছে জোড়া কলম। জোড়া কলম কি হয় যে এজোপা উদ্ভিদৰ সৰু ডাল এটা কাটি আনি আন এজোপা উদ্ভিদত যদি লগাই দিয়া যায়, তেতিয়াও তাৰ পৰা কি হয় নতুন এটা উদ্ভিদৰ সৃষ্টি হয়। ধৰি লোৱা এইটো এটা উদ্ভিদ, এই উদ্ভিদজোপাৰ যদি এটা ডাল, এই ডালটো কাটি আনি বেলেগ এটা উদ্ভিদত এটা এই ডালটো লগাই দিয়া হয়। সাপোজ এই ডালটো আনি ইয়াতে কি কৰা হ'ল কাটি আনি ইয়াতে লগাই দিয়া হ'ল। ইয়াকে কি বুলি কোৱা হয় জোড়া কলম বুলি কোৱা হয়। এটা উদ্ভিদৰ এটা ডাল কাটি আনি যদি বেলেগ এটা উদ্ভিদত জোড়া লগাই তাৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি কৰিব পাৰি, তাক কি কয় জোড়া কলম। এতিয়া জোড়া কলম কৰিবলৈ হ'লে আমি যিটো ডাল কাটি আনিলোঁ, আমি কোন ডালটো কাটি আনিলোঁ এই ডালটো কাটি আনিলোঁ, ইয়াক আমি কি বুলি ক'ব পাৰোঁ, ইয়াৰ আমি আন এটা নাম ক'ব পাৰোঁ যে যিটো ডাল জোড়া দিয়া হ'ল তাক কি কোৱা হয় ইয়াক কলম বুলি কোৱা হয়। যিটো ডাল জোড়া দিয়া হয় তাক কোৱা হয় কলম, আৰু য'ত জোড়া দিয়া হয় অৰ্থাৎ আমি এই ডালটো কাটি আনি ইয়াতে জোড়া দিলোঁ, য'ত জোড়া দিয়া হয় তাক কি কোৱা হয় আমি তাক যদি ক'বলৈ যাওঁ তেন্তে তাৰ নাম হয় পোষক। আমি ইয়াক পোষক বুলি ক'ব পাৰোঁ। এতিয়া যিটো ডাল
জোড়া কলমৰ ক্ষেত্ৰত যিটো ডাল আনি জোড়া দিয়া হয় তাক কলম বোলে আৰু য'ত জোড়া দিয়া হয় তাক কি বোলে পোষক বোলে এতিয়া যিটো ডাল জোড়া দিয়া হ'ল ইয়াতে যিবোৰ ফল ফুলৰ সৃষ্টি হ'ব এটো এইটোৰ চৰিত্ৰটো কেনেকুৱা হ'ব এই কলমৰ চৰিত্ৰৰ নিচিনা হ'ব মানে এইটো পোষক উদ্ভিদজোপাৰ চৰিত্ৰৰ নিচিনা নহয় এইটোৰ চৰিত্ৰবিলাক কিহৰ নিচিনা হ'ব কলম যিজোপা গছ কলম দিয়া হ'ল সেই গছজোপাৰ চৰিত্ৰই ই কৰিব বহন কৰিব গতিকে আমি জোড়া কলমৰ পিছত নেক্সট উদ্ভিদৰ কৃত্ৰিম অযৌন প্ৰজননৰ উদাহৰণ হ'ল আমি ইয়াক কি বুলি ক'ব পাৰো জাপা কলম জাপা কলমৰ ক্ষেত্ৰত কি কৰা হয় ইয়াতো উদ্ভিদৰ এটা ডাল কাটি বেলেগ এঠাইত ৰুই দিয়া হয় কিন্তু ইয়াৰ এটা প্ৰসেস আছে এই প্ৰসেসটো হৈছে ধৰি লোৱা এইটো এটা গছ গছ ইয়াৰ এটা এনেকুৱা দীঘল ডাল আছে দীঘল এনেকুৱা এটা ঠাল আমি কি কৰো এই ঠালটো আমি কি কৰিম অলপ মাটিৰ সংস্পৰ্শত আনি আমি এইটো টানি আনি মাটিৰ সংস্পৰ্শত ৰাখি দিলো সাপোজ ধৰি লোৱা এই ডালটো এনেকে আনি আমি মাটিৰ সংস্পৰ্শত ৰাখি দিলো আৰু মাটিৰ সংস্পৰ্শত ৰাখি দিয়াৰ পিছত ইয়াতে আমি আৰু মাটি চপাই দিলো বা ইয়াতে কিবা পচা বস্তু দি আমি কি কৰিলো এইটো কেদিন কিছুমান কিমান দিনৰ কাৰণে আমি এইটো ৰাখি দিলো কি হ'ব কিছুদিন পিছত এই অংশৰ পৰা কি হ'ব শিপাৰ সৃষ্টি হ'ব এনেকে শিপাৰ সৃষ্টি হ'ব আৰু এই শিপাৰ হৈতে এইখিনি যদি আমি কাটি আনি বেলেগ এঠাই ৰুই দিও তাৰ পৰা কি হয় নতুন এটা উদ্ভিদৰ সৃষ্টি হয় আৰু ইয়াকে কি কলম বুলি কোৱা হয় জাপা কলম আমি নেমুৰ ক্ষেত্ৰত পাব পাৰো আমি লিচু গছৰ ক্ষেত্ৰতো জাপা কলম কৰিব পাৰো তাৰপিছত নেক্সট কলমৰ উদাহৰণ হৈছে শাখা কলম শাখা কলমৰ ক্ষেত্ৰত কি হয় এজোপা উদ্ভিদৰ কি কৰা হয় যিকোনো এটা ঠাল বা যিকোনো এটা ডালত বাকলিটো গুছোৱা হয় অৰ্থাৎ বাকলি গুছোৱা হ'ল ইয়াতে বাকলি গুছোৱা হ'ল আৰু বাকলি গুছাই ইয়াতে পচা খেৰ আমি যদি ইয়াতে পচা খেৰ পচা ঘাঁহ তাৰপিছত মাটি গোবৰ ইত্যাদি দি আমি কি কৰো বস্তা ইত্যাদি দি এনেকে বান্ধি দিয়াৰ পিছত আমি তাত যদি নিয়মিতভাৱে পানী যোগান ধৰো অৰ্থাৎ ইয়াতে আমি নিয়মিতভাৱে কি দিব লাগিব পানী দিব লাগিব বৰষুণৰ দিনত হলে ইমান পানী যোগান ধৰিব নালাগে কিন্তু বৰষুণৰ দিন যদি নহয় তেতিয়া আমি কি যোগান ধৰিব লাগিব ইয়াত পানী যোগান ধৰিব লাগিব যেতিয়া আমি পানী যোগান ধৰিম কেইদিনমান পিছত ইয়াৰ পৰা কি ওলাব শিপা ওলাব ইয়াৰ পৰা এই ডালটোৰ পৰা কি হ'ব শিপা ওলাব যেতিয়া শিপা ওলাব আমি এইটো ডাল কাটি আনি যদি বেলেগ এঠাই ৰুই দিও তেতিয়া তাৰ পৰা নতুন এটা উদ্ভিদৰ সৃষ্টি হ'ব পাৰে তাক আমি কি কলম বুলি ক'ব পাৰো শাখা কলম তে কৃত্ৰিম অযৌন প্ৰজননৰ নেক্সট ভাগ যেনেকুৱা হৈছে কি নেক্সট হৈছে মাইক্ৰো প্ৰপাগেশ্যন বা ইয়াক আমি কি বুলি ক'ব পাৰো কলা কৰ্ষণ মাইক্ৰো প্ৰপাগেশ্যন বা কলা কৰ্ষণত কি কৰা হয় এজোপা উদ্ভিদৰ কিছুমান কোষ বা কলা সংগ্ৰহ কৰা হয় ধৰি লোৱা এটা উদ্ভিদ আছে এইটো এটা উদ্ভিদ এই উদ্ভিদৰ কি কৰিব এটা কলা বা কোষ কি কৰা হ'ব সংগ্ৰহ কৰা হ'ব
সংগ্ৰহ কৰি আনি ল্যাবৰেটৰীত অৰ্থাৎ পৰীক্ষাগাৰত কিছুমান পৰিপুষ্টি থকা মিডিয়ামত কি কৰা হয় এই কোষ আৰু কলাসমূহ কি কৰা হয় ইয়াতে বৃদ্ধি হ'বলৈ দিয়া হয় আৰু এই কোষ বা কলাসমূহত যেতিয়া নিউট্ৰিশন প্ৰভাইড কৰা হয় অৰ্থাৎ ইয়াক যদি আমি পৰিপুষ্টি প্ৰভাইড কৰিম তেতিয়া কি হয় ইয়াৰ পৰা হাজাৰ হাজাৰ উদ্ভিদৰ পুলিৰ সৃষ্টি হ'ব পাৰে ইয়াৰ পৰা হাজাৰ হাজাৰ উদ্ভিদৰ পুলিৰ সৃষ্টি হয় অৰ্থাৎ এই টেকনিকটো এই পদ্ধতিটোকে একচুয়ালি কি বুলি কোৱা হয় কলা কৰ্ষণ বা মাইক্ৰ প্ৰপাগেশন বুলি আমি ক'ব পাৰো গতিকে ইমানলৈ আজি তোমালোক পালা যে উদ্ভিদৰ কৃত্ৰিম অজন প্ৰজনন ধন্যবাদ